সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্যশৈলী হৈছে অসমৰ ধ্ৰুপদী নৃত্য। অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক সূতাৰ মূল। ৮বিধ ভাৰতীয় প্ৰধান ধ্ৰুপদী নৃত্যৰ ভিতৰত ইও এটা নাচ। যদিও কিছু বছৰ পূৰ্বে আন কিছুমান পৰম্পৰা পুনৰুজ্জীৱিত কৰা হৈছে, তথাপি ১৫শ শতিকাত অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি সত্ৰীয়া নাচ এটা জীৱন্ত পৰম্পৰা হিচাপেই ৰৈ গৈছে। সত্ৰীয়া নাচৰ মূল ভেটিটো স্বাভাৱিকতেই উপকথা সম্বন্ধীয়। মানুহৰ মনৰ উপাখ্যানৰ শিক্ষা তৎকালে আৰু আনন্দ উপভোগৰ আহিলা হিচাপে কলাসুলভভাৱে প্ৰতিষ্ঠা কৰাৰ এইটোৱে উপায়। থেংকছ ফৰ ৱাচিং, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।